বন্ধুসকল স্বাগতম জনাইছো মোৰ এনে এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গছত তামোল গিলা নোহাই হৈ আছে, কি বা হৈছে সৰাও নাপা হৈছে, কি বা হৈছে আগতে একেকোতে দুই এটা আছিল, এই বানপানীৰ পৰা তাকে একেকোটেও দেখা নাপা হৈছে, কি বা হৈছে কোনোবাই চোৰ কৰে নেকি? আজি চোপা দিব লাগিব ৰ, একবাৰ তামোল বস্তিৰ পৰা আহোঁ। গোটেইকেইটা তামোলৰ ভিতৰত এডালা আছে 50। কালিলৈকে চাম ৰ এডালা তামোল থাকে নে নাথাকে। এডালত গোটেই তামোল নোহোৱাই হৈছে, কি বা হৈছে চালা। সিদিনাখন কোনে ক'লা এই আগদিনা কৈছিল দাদা তামোলকেইটা বেছি সিয়ে নিলে নেকি? মোৰ সন্দেহ আছে। সেয়া স্বভাৱ চৰিত্ৰ হ'ল ন। সেইদিনাখনে আমাৰ এই কৈছিলে এই 700 ল'ৰা অলপ চাবিয়ে সিয়াক, আপুনি কামতহে মাতে। মোৰ সিয়াৰ ওপৰতে বিশ্বাস নাই, মই আজি ৰাতি পহৰা দিব লাগিব। এডালত ইমান বা তামোল আছিল, কি বা হ'ল বা গোটেইখন নোহোৱাই হ'ল দেখোন। 7টাহে ৰ'ল আৰু এই 7টা মই কি কৰিম? এই দা যি হ'ল হ'ল মোৰা ভাগ্য নাই আৰু। কোনে কামটো কৰি আছে? আজি পহৰা দিব লাগিব। মাতিছিলি তো মনে মনে তামোলকেইটা বেছি আছে নেকি? বস্তিৰ পৰা নোহোৱা নোহোৱা মই এইগিলা কিয় কৰিম? মোৰ নিজৰ ঘৰৰ তামোল মই নিজে বেচিম নেকি? বেচব পাৰে তো খুজছো এইটো কাৰণে মোক কি দছ বুলি ভাবছা? এই চিকট টিকট খাব বেচবতো পাৰে মনে মনে। মই বেয়া বস্তু নাখাওঁ। দে হ'ব দে ডাঙৰ বাপা গধূলি ক'তো নাচবি, গধূলি পহৰা দিব লাগিব। তামোল মুখা কোনাবা নি আছে গম পালে হাৰি ভাঙা চত দিব লাগিব। এইগিলা কি বাহানা কৰিলো মই? কি ধুনীয়াকে গধূলি দোকানত গৈ চকলেট খাব ভাল নহয়, তোৰ লগত আহি পেলাই এটা পহৰা দি থাকিব লগা হৈছে। আমাৰ থাকাই টাংটো মই কামুচি মাইঙে নাগাৱে মাৰে থাক। তোক মই কালি মিল্কালত চকলেট আনি দিম দে 10 টকীয়া দিম দে। সঁচা তই গাছ দিবি, মই মানুহ যাম। মানুহ আহিলি মই তোক কিবা এটা শিকাই তই আকৌ মোক কিয় মানুহ
কোন দাও সাইকেল ঠান্ডা মা এই দাও বোলা তই উঠ মই মানুহ আহি নেকি হ'ব যা মই তামোলৰ তলিৰ মাজত বহি আছো হ'ব কি নহয় মাল্লা ঐ মোক কামুল্লা ঐ আয়া মাল্লা ঐ কামুল্লা ঐ চুৰ কৰিব হাতো বৰ্তান কাম দে সৰুতে মই সেইকাৰণে নপঢ়িলো চুৰ কাৰণে পঢ়িবহে লাগছিল চাল্লা মই নপঢ়ি বহুত ডাঙৰ ভুল কৰিলো এতিয়া এনেকৈ তামোলৰ তলিত মহৰ কামোৰ খাব লগা হৈছে নপঢ়াৰ কাৰণে আয়ে কামুল্লা নাই মই কইলা ৰে আৰু গাছৰ উঠাটো কইলা হয় নেকি এই মাত 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 ও বইলাৰ বইলাৰ ও মোক ধৰলা কোনে কয় বিয়স্তা মানুহ ঐ বইলা সেইকাৰণে আজি নাহো বুলি কৈছে আছিলি নে কইলা বহুত দিন চুৰ কৰিলো এনেকুৱা অৱস্থা পোৱা নাছিলো দে ঐ ভাই বইলা ইনকে ৰাখিলে নহ'ব টাকা সন্মানখিনি গোটাই যাব হয় ইনকে ৰাখিলে নহ'ব কিবা এটা ক'ত তই কিবা হ'ল আপুনি বাচিব হয় নেকি ছাত্ৰীকা কি হ'ল ইয়াৰ কি হ'ল মই পানী কৃষ্ণ এই তো বেহু যোৱা নাছিলি নাই হোৱা এই পলা